পোলাও মাংস খালো কোনে বনালে মায়ে বনালে নে হ'ব এতিয়া দিবা এয়া এতিয়া 12টা বাজিছে ৰাতি দিয়া হেল্ল' ফ্ৰেণ্ডছ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে কুশলে আছে বৰ্তমান মোৰো ভালেই আজি মোৰ ছোৱালীজনীৰ বাৰ্থডে আৰু বাৰ্থডেটো মানে আজি আমাৰ ঘৰত পাতিছোঁ আৰু আনভিৰ বাৰ্থডে হয় আজি মোৰ বাৰ্থডে আজি পোলাও মাংস খালো কোনে বনালে মায়ে বনালে নে আৰু কেনেকুৱা হৈছিলে খাবলৈ ভাল হৈছিলে আজি বাৰ্থডে তোমাৰ সাৰপ্ৰাইজ কি দিলে কৈ দিয়াচোন টিফিন দিলে মানুহে দেতাই আৰু বক্স দিলে আৰু টিফিন দিলে চব দিলে আৰু কেকটো কোনে বনাইছিলে আজি আমাৰ মায়ে বনাইছিলে মানে চব বনাইছিলে ন মায়ে আজি কেনেকুৱা টেষ্টি হৈছিলে হয়নে আজি মানে সকলোখিনি মই বনালোঁ আৰু কেকটো কালিয়ে বনালোঁ তাইৰ কাৰণে আৰু প্ৰথমবাৰ মই কেক আইচিং কৰিছোঁ আগতে কেক বনাওঁ কিন্তু আইচিং কৰা নাছিলোঁ আৰু ক্ৰীম দি গুড়াই দে গম পাইছোঁ হ'ব দিয়া আইচিং কৰিলোঁ সেইটো কৈছে মানে আৰু কেকটো প্ৰথম বনাই এইবাৰ তাইকেই ফাৰ্ষ্ট বাৰ্থডেত বনাইছোঁ আৰু ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ আইচিং কেকটো সেইকাৰণে তাই কৈছে বাৰু আৰু বাকী পোলাও বনালোঁ আৰু মাংস এনেকৈ আজি পাৰ্টিটো হ'ল দালি ভাজি আৰু এনেকৈ সেয়া মায়ে ভাত বনালে দালি ভাজিখিনি বনালে বাকীখিনি মই বনালোঁ আৰু তেনেকৈ সৰু সুৰা এটা ডাঙৰ পাৰ্টি হ'ল আৰু বিশেষকৈ মানে খেলখনৰ কাৰণে মানে জলদি কৰিব লগা হ'ল খেলখনটো আজি ফাইনেল চবেই চাবই গতিকে খেলখনৰ কাৰণে পূৰা লৰালৰি হ'ল তো আৰু এয়া ব'লক তেতিয়াহ'লে ভিডিঅ'টো দেখাম আপোনালোকক কি কৰিলোঁ এয়া এতিয়া 12টা বাজিছে ৰাতি আৰু আমাৰ বাৰ্থডে গাৰ্ল এয়া পূৰা টোপনি এয়া বেছি দেৰি হোৱা নাই খোৱা শুইছেহে মাত্ৰ কাৰণ শুবলৈ আজি তাই মনি কৰা নাই বস্তু দেখি আৰু এয়া ৰাতিপুৱাই আনভিক ছাৰপ্ৰাইজ দিবলৈ এইখিনি সজাই লৈছোঁ বিচনাখনত তাইলৈ আনি থোৱা গোটেই গিফ্টবিলাক দিছোঁ আৰু এইবিলাক চকলেট আছে আৰু এয়া দেখিছেনে তাই মানে দেখি এইবিলাক শুই উঠি যেতিয়া দেখিব এইবিলাক তাই মানে একেবাৰে পাগল হৈ যাব ইমানেই ভাল পাব এনেও তাই মানে এইবিলাক খুব ভাল পায় আৰু মই ধুনীয়া ভাল পাওঁ Happy birthday! এইবোৰ কি দিলে তাই ৰিয়েকশ্যন চাবচোন কেনেকুৱা কৰে এইবোৰ কি দিলে মোৰ বাৰ্থডে বুলিও গম নোপোৱা নেকি তুমি পাহৰি থাকিলা নেকি অঁ কি দিলে চোৱাচোন কি দিলে চোৱা সেইবোৰ চোৱা এয়া চোৱা গিফ্ট কি দিলে মামি থেংক ইউ পাপা এয়া তাইলে বনোৱা এয়া কেকটো ধুনীয়াকৈ বনাই লৈছোঁ এয়া আইচিং কৰিছোঁ এয়া ক্ৰীম লগাই আছোঁ কেনেকুৱা হৈছে কেকটো জনাবচোন দেই মই মানে প্ৰথমবাৰ ট্ৰাই কৰিছোঁ মানে কেক বনাইছোঁ কিন্তু আইচিং আজি তাইৰ বাৰ্থডে কাৰণে কৰিছোঁ ফাৰ্ষ্ট টাইম আৰু কেনেকুৱা হৈছে মোক জনাবচোন দেই এতিয়া এইখিনি বনাবৰ কাৰণে এয়া বস্তুখিনি ৰেডি কৰিছোঁ এয়া পোলাও বনাম এয়া বাচমতি চাউল দেখিছেনে এয়া মানে পোলাওৰ কাৰণে আনিছে আৰু এইখিনি এয়া মছলা চছলাখিনি আৰু এইফালে মই কেৰাহী জুইত পাতি লৈছোঁ এতিয়া ইয়াতে মই পোলাও বনাম এয়া এইফালে মই পোলাওৰ কাৰণে তেল দি লৈছোঁ তেলটো আন্দাজমতে দিছোঁ কাৰণ মোৰ ইমান আন্দাজ নাই কাৰণ মই ইমানখিনি মানুহৰ কাৰণে আজি ফাৰ্ষ্ট বনাইছোঁ আৰু মোৰ ইমান আইডিয়া নাই তথাপিও নিজৰ আইডিয়াত বনাই আছোঁ আৰু কেনেকুৱা হয় পাছতহে গম পাম এতিয়া মই তেজপাত দি দিছোঁ ইয়াতে পিঁয়াজ দি দিছোঁ এতিয়া মই লং ইলাচি ডালচেনি এইবিলাক সকলোখিনি দি দিছোঁ
এয়া দেখিছানে আৰু জুইত বনাইছোঁ দেই প্ৰথম মানে ইমানখিনি মানুহৰ কাৰণে আৰু আচলতে এনেকৈ লৰাবৰ কাৰণে মানে দিগদাৰ হয় ধোঁৱাই ধৰিছে এইফালে মায়েও বনাই আছে দালি এইফালে মানে আমাৰ ভিতৰৰ হেৰিটোত চোলাটোত আৰু এয়া মই দেখাবলৈ নহ'লে এইখিনি এতিয়া পানী দি দিছোঁ ইয়াতে চব ড্ৰাই ফ্ৰুটছ দি দিছিলোঁ আৰু এয়া চব দিছোঁ নাই ইয়াতে বনাম আৰু চব গামলা লাগে ইয়াত বনাব এয়া মই বনোৱা পোলাও এয়া আমাৰ চিকেন ধুই আছে ধুই হ'ল আৰু বনাবলৈ মেৰিনেট কৰে এইফালে মায়ে বনাই আছে দালি লাটুৱে নিলে এয়া মই ইয়াতে ঘিউ দি দিছোঁ আৰু ঘিউখিনি দি ভাল ধৰণে এনেকৈ ভৰাই দিছোঁ ঘিউখিনি গলিব দিয়া সৈতে ঢাকি দিম মোক হেল্প কৰাৰ আঁৰৰ মানুহজন হৈছে মোৰ হাজবেণ্ড তেওঁ অবিহনে এইখিনি কেতিয়াও পচিবল নহয় আৰু তেওঁ মোক প্ৰতিটো কামতে উৎসাহ জনায় আৰু মোক সহায় কৰি আহে আৰু কোনো কামতে তেওঁ বাধা নিদিয়ে আৰু তেওঁ অবিহনে আচলতে মই একোৱে কৰিব নোৱাৰিলোঁ হয় এয়া পোলাও হৈ গ'ল দেখিছানে চব দি দিছিলোঁ কাজু চাজু খুব ধুনীয়া হৈছে দেই খাই পেলাই চবেই কৈছে বাৰু এতিয়া ইয়াত তেল গৰম কৰি মাংসখিনি বনাবলৈ লৈছোঁ এইখিনি মাংস মেৰিনেট কৰাৰ পিছত আৰু ইয়াত তেল দি লৈছোঁ আন্দাজমতে কিমান দিব লাগে নাজানো কিন্তু তেল দিছোঁ ইয়াতে এতিয়া তেজপাত দিছোঁ এয়া জলকীয়া কেইটামান দি দিছোঁ কাৰণ জলকীয়া তেলত দি দিলে ভাল লাগে আৰু ইয়াৰ স্মেলটো আৰু এয়া যেনে দালচেনি ইলাচি লং এনেকৈ দি দিছোঁ গোটেইখিনি এয়া মাংসখিনি দিলোঁ দেই আৰু ইয়াতে এতিয়া বিলাহী অলপ পেষ্ট দি দিছোঁ বিলাহী পেষ্টখিনি অলপ দি দিছোঁ দি অলপ লৰাই দিছোঁ মাংসখিনি দিয়াৰ পিছত মই পেষ্টটো দিলোঁ এয়া মাংসখিনি লৰাই দিলোঁ কিন্তু ইয়াতে বেছি হৈ গ'ল কেৰাহীখনত তো পাছত আকৌ কমাই ল'লোঁ এয়া ইয়াত কৰিলোঁ এইখিনি দেখিছেনে হৈ গ'ল মানে বনাই আছোঁ আৰু এইখিনি এয়া মাংস আজি ইমানখিনি মানুহৰ প্ৰথম এক্সপিৰিয়েঞ্চ ন এয়া এতিয়া দিছোঁ অকণমান মাংসখিনি অকণমান কাঢ়ি লৈ পেলাই ইয়াত কাশ্মীৰী লাল পাউডাৰ দিছোঁ কাৰণ জ্বলা খোৱা মানুহ কম ৰেড চিলি নিদিওঁ হা মই লৰাম ৰ'বা ধুৱাই ধুইছে এই ইয়াত জুইটো দি দিয়া পেপাৰটো ভাজোঁ অকণমান জুই ইয়াতো দিব মিক্স কৰি দিলে হ'ল এই ইমানখিনিও দি দিয়া মই বনোৱা মাংস ইমান মানুহৰ কাৰণে এইবাৰ প্ৰথম মাংস বনাইছোঁ আৰু এয়া দেখিছেনে হৈ গ'ল অলৰেডি কেনেকুৱা ধুনীয়া হৈছে দেখিবলৈ আচলতে খাই পেলাই ভাল পাব আৰু চাহীটো দি দিওঁ নে অকণমান চাহী দি দিয়া অকণমান নাহে অকণমানেই আছে ঘিউটো তাত দি দিয়াগে ক'ত Happy birthday to you. Happy birthday, dear Bukani. Happy birthday to you. Mark Padia. Come on, Padia, Mark. Logan, ini baru masuk file lah. Ada kue dia mau? So, তুমি খোৱা এনে মুখখন কৰা খালি কৰা
না আইতা নোখোৱা কেলে চাপ তোমাৰ আংকুলক দিয়া ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই